আসসালামু আলাইকুম রহমতুল্লাহ বাৰকাতুহ। আলহামদুলিল্লাহ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো আল্লাহৰ কৃপাত ভালে আছোঁ। সকলোকে নূৰ এডুকেশ্যন চেণ্টাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তমমান শ্ৰেণীৰ আদৰ্শ আৰবী পাঠৰ দ্বিতীয়টো পাঠৰ বিষয়ে আলোচনা কৰিম। দ্বিতীয়টো পাঠত কেইটামান হাদিছ দিয়া আছে, সেইখিনি আমি পঢ়িম আৰু তাৰ লগে লগে অসমীয়ালৈ অনুবাদ কৰাৰ চেষ্টা কৰিম। তো এতিয়া আমি মূল পাঠলৈ আহিছোঁ। আদ-দৰ্ছু ছানি, দ্বিতীয় পাঠ, মিনাল আহাদিছিন নাবাবিয়া, অৰ্থাৎ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ বাণীসমূহৰ পৰা। ইয়াতে প্ৰথমটো বাণী অৰ্থাৎ প্ৰথম হাদিছ, আন আনাসিন ৰাদিয়াল্লাহু তাআলা আনহু ক্বালা ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তালাবুল ইলম ফরিজাতুন আলা কুল্লি মুসলিম, ইবনে মাজাহ। এইটো প্ৰথমটো হাদিছ। ইয়াৰ অসমীয়া অনুবাদ আমি এনেকুৱাকৈ পাম যে হজৰত আনাস ৰাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰি কৈছে যে নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, প্ৰত্যেকজন মুছলমানৰ ওপৰত বিদ্যা বা জ্ঞান অৰ্জন কৰা ফৰজ, অৰ্থাৎ আৱশ্যকীয়। এয়া আছিল প্ৰথমটো হাদিছ। দ্বিতীয় হাদিছটো আছে আন আব্দুল্লাহ বিন আমর রাদিয়াল্লাহু তাআলা আনহু ক্বালা রাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইন্না মিন খিয়ারিকুম আহসানুকুম আখলাকা, রাওয়াহুল বুখারী। দ্বিতীয়টো হাদিছ। অসমীয়া অনুবাদ, হজরত আব্দুল্লাহ বিন আমর রাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰি কৈছে যে নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, তোমালোকৰ মাজত সৰ্বশ্ৰেষ্ঠ সেইজনে যিজনৰ চৰিত্ৰ আটাইতকৈ সুন্দৰ। এয়া আছিল দ্বিতীয়টো হাদিছ। এতিয়া আমি তৃতীয়টো হাদিছলৈ যাম। তৃতীয়টো হাদিছ আছে আন ইবনে উমৰ ৰাদিয়াল্লাহু তাআলা আনহু ক্বালা ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বুনিয়াল ইসলামু আলা খামসিন শাহাদাতু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু ওয়া ইকামিস সালাহ ওয়া ইতাইজ যাকাত ওয়াল হজ্জ ওয়া সাওম রমাদান, রাওয়াহুল বুখারী ও মুসলিম। এয়া আছিল তৃতীয়টো বাণী, তৃতীয়টো হাদিছ। ইয়াৰ অসমীয়া অনুবাদ যে হজৰত ইবনে উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰি কৈছে যে নবী সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰিছে, ইছলাম ধৰ্ম 5টা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত, যেনে শ্বাহাদা বা সাক্ষী দিয়া, অৰ্থাৎ এক আল্লাহৰ বাহিৰে আন উপাস্য নাই, আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লাম তাৰ অৰ্থাৎ আল্লাহৰ বান্দা আৰু ৰাসূল। দ্বিতীয় নম্বৰটো নামাজ প্ৰতিষ্ঠা কৰা, তাৰপিছত জাকাত আদায় দিয়া, তাৰপিছত হজ কৰা, আৰু পঞ্চম নম্বৰটো হৈছে ৰমজান মাহৰ ৰোজা ৰখা। এয়া হ'ল ইছলাম ধৰ্মৰ 5টা স্তম্ভ। এই 5টা স্তম্ভৰ ওপৰত ইছলাম ধৰ্ম প্ৰতিষ্ঠিত। তাৰপিছত আমি চতুৰ্থ হাদিছ পাম এনেকুৱাকৈ আন আনাসিন ৰাদিয়াল্লাহু তাআলা আনহু ক্বালা ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ওয়াল্লাযী নাফসি বিয়াদিহি লা ইউমিনু আহাদুন হাত্তা ইউহিব্বু লিআখিহি মা ইউহিব্বু লিনাফসিহি। এয়া আছিল চতুৰ্থ হাদিছ। ইয়াৰ অসমীয়া অনুবাদ হ'ব, হজৰত আনাস ৰাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰি কৈছে যে নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, সেইজনৰ শপত, অৰ্থাৎ আল্লাহৰ শপত, যাৰ হাতত মোৰ আত্মা, কোনো এজন বিশ্বাসী হ'ব নোৱাৰিব যেতিয়ালৈকে নিজৰ বাবে ভাল পোৱা বস্তুটো নিজৰ ভাইৰ বাবে ভাল নাপাব। তো এয়া আছিল চতুৰ্থ হাদিছ। পঞ্চম হাদিছ লৈ যাম আমি। পঞ্চমটো হাদিছ আছে এনেকুৱা যে আন ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহু ক্বালা সামিতু রাসূলুল্লাহি সাল্লাল্লাহু আলাইহি সাল্লাম ইয়াকুলু লাইসাল মুমিনু বিল্লাযী ইয়াশবাউ ওয়া জারুহু জাইউন ইলা জানবিহি। এয়া হ'ল পঞ্চম, অৰ্থাৎ এইটো পাঠৰ শেষ হাদিছ। অসমীয়া অনুবাদ, হজৰত ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰিছে যে মই নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ পৰা শুনিছোঁ, অৰ্থাৎ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে সেইজন বিশ্বাসী মুছলমান হ'ব নোৱাৰে যিজনে নিজৰ ভোকাটোৰ প্ৰতিবেশীক পেট ভৰাই, অৰ্থাৎ তৃপ্তি সহকাৰে ভোক নিবাৰণ নকৰে। এয়া আছিল দ্বিতীয় পাঠৰ কেইটামান হাদিছ আৰু তাৰ অসমীয়া অনুবাদ। আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ
আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক। ধন্যবাদ।